কামৰূপ ৰজা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা আভোগ নামৰ বস্তুবিধ কি? উত্তৰ এটা ছাতি। কাশ্মীৰ ৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰুগৰাকী কোন আছিল? উত্তৰ অমৃতপ্ৰভা। বুৰঞ্জীত উল্লেখিত কবচ কাপোৰ কি? উত্তৰ একে ৰাতিৰ ভিতৰত সূতা কাটি বৈ উলিওৱা এবিধ কাপোৰ। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহ। নৰনাৰায়ণৰ আচল নাম কি? উত্তৰ মল্লদেৱ। শুক্লধ্বজক কি নামেৰে জনা যায়? উত্তৰ চিলাৰায়। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ শুক্লেনমুং। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰ হিড়িম্বাপুৰ। হস্তি বিদাৰ্ণৱ পুথিখনৰ লেখক কোন? উত্তৰ সুকুমাৰ বৰকাইত। অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজনৰ নাম কি? উত্তৰ বদন বৰফুকন। ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি? উত্তৰ গমধৰ কোঁৱৰ। অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ তৰুণৰাম ফুকন। ঐতিহাসিক ঘিলাজাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? উত্তৰ 1663 চনৰ 22 জানুৱাৰী। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? উত্তৰ 1671 চনত। গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? উত্তৰ জয়মতী। জয়মতীক ক'ত হত্যা কৰা হৈছিল? উত্তৰ জেৰেঙা পথাৰত। কোন স্বৰ্গদেৱৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? উত্তৰ লক্ষীসিংহ। জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰুদ্ৰসিংহ। কাৰ শাসনকালত মীৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? উত্তৰ জয়ধ্বজ। গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ ৰাজেশ্বৰ সিংহ। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনত। ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? উত্তৰ ব্ৰহ্মদেশত। বান ৰজাৰ জীয়কৰ নাম কি? উত্তৰ উষা। ভীষ্মক কোন ৰাজ্যত ৰাজত্ব কৰিছিল? উত্তৰ বিদৰ্ভ। ৰংপুৰ শব্দৰ অৰ্থ কি? উত্তৰ আনন্দনগৰী। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ ৰামসিংহ। আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? উত্তৰ চকলং। ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? উত্তৰ চুলিকফা। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ চুলিকফা। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা। ভগনীয়া ৰজা কোন? উত্তৰ জয়ধ্বজ। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? উত্তৰ পুৰন্দৰ সিংহ। আহোমসকলৰ কপৰ দিয়া স্মৃতি সৌধবোৰক কি কোৱা হয়? উত্তৰ মৈদাম। কোন আহোম ৰজাই বিহুক ৰাজকীয় সন্মান দিছিল? উত্তৰ মহাৰাজ ৰুদ্ৰসিংহ। এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভাল লাগিলে লাইক কৰক আৰু কমেণ্ট কৰি জনাওক। ধন্যবাদ।